Okay guys, মই মাছুম আপোনালোকে চাই আছে মাছুম মুজাকিৰ ইউটিউব চেনেল। তো গাইজ 2021 বৰ্ষ শেষ হ'বৰে হ'ল, মানে এইটো ভিডিঅ' 2021 বৰ্ষৰ লাষ্ট ভিডিঅ' হ'ব। তো ল'বলৈ গৈ আছে। তো গাইজ মানে আজি 31 তাৰিখ, মানে ভিডিঅ'টো আপোনালোকে চাই আছে। সমূহ অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তো মোৰ লগতে আৰু কেইজনমান ইউটিউবাৰে মানে আপোনালোকক নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। তো সেইকেইটা ক্লিপ আপোনালোকে চাই লওক এতিয়া। নমস্কাৰ, সকলো ভালে আছানে? আপোনালোকে চাই আছে ভাঙা টিভি ব্লগ। চৰি ভাঙা টিভি ব্লগ নহয়, আজি খুব সুন্দৰ চেনেল মৌচুম মুজাকৰ ধুনীয়া চেনেল। এইটো কম দিনত 1 লাখ ছাবস্ক্ৰাইবাৰ হওক তাৰে কামনা কৰিছোঁ। আৰু আগতীয়াকৈ সকলোলৈকে নতুন বছৰৰ বহুত বহুত শুভেচ্ছা থাকিল। আৰু ভাইটিয়ে বহুতখিনি কষ্ট কৰি ভিডিঅ'বিলাক বনাই আছে, নতুন নতুন প্ৰতিভাবিলাকো বিকাশ কৰি আছে। বহুত জেগাত ভিডিঅ'বিলাক বনাব লাগি যাই থাকে। আমাক যেনেকৈ আদৰি লৈছে তাকো আদৰি ল'ব বুলি আশা কৰিলোঁ। আৰু যাতে সকলোৱে কম দিনত তাৰ চেনেলটো 1 লাখ ছাবস্ক্ৰাইবাৰ কৰি দিয়ে তাৰে কামনা কৰিছোঁ। আৰু আমাৰ ভাঙা টিভিৰ তৰফৰ পৰা বহুত বহুত শুভেচ্ছা থাকিল। নতুন বছৰ আৰু ভোগালী বিহুৰো শুভেচ্ছা থাকিল। ধন্যবাদ। নমস্কাৰ, মই লুচিনাথ আৰু মাছুম মুজাকিৰ ইউটিউব চেনেলৰ জৰিয়তে সমূহ অসমবাসীলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মানে মই ৰাস্তা বনাই আছিলোঁ, তাৰ কাৰণে ৰাস্তা পূৰাই তাক ভিডিঅ' ক্লিপটো দিছোঁ। আৰু আকৌ এবাৰ মোৰ ফালৰ পৰা সমূহ অসমবাসীলৈ হেপী নিউ ইয়াৰ ইন এডভান্স। Hi everyone, this is Akhtarul Vlogs and you are watching my brother's YouTube channel Masum Muzakir and সকলোকে আগন্তুক ইংৰাজী নৱবৰ্ষৰ বহুত বহুত বেছি শুভেচ্ছা জনাইছোঁ। আৰু সকলো যাতে ভালে থাকক, কুশলে থাকক, সুস্থ থাকক তাৰে কামনা কৰিছোঁ। আৰু এই যে অমিক্ৰণ নে কি আহি আছে এইবিলাক, আৰু যাতে এইবিলাক কৰোণা যাতে আমাৰ পৰা গুচি যায় তাৰে কামনা কৰিছোঁ। আৰু সকলোৱে ভালে থাকক, সুস্থ থাকক। আৰু কি ক'ম, আৰু মোৰ ভাইটিক ছাপোৰ্ট কৰিব আৰু মোৰো চেনেলটো চাব। মোৰো এটা ইউটিউব চেনেল আছে আখতাৰুল ভ্লগছ বুলি, মাজে মাজে ভিডিঅ' দি থাকোঁ, ট্ৰেভেলিং ভিডিঅ' সেনেকুৱা ভ্লগছ ভিডিঅ', তো চাব। ধন্যবাদ। নমস্কাৰ, মই ৰাকেশ ডেকাই মাছুম মুজাকি ইউটিউব চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। আৰু আশা কৰিছোঁ যে আগন্তুক 2022 বৰ্ষটো সকলোৰে ভাল হওক। তো তাৰে কামনাৰে হেপী নিউ ইয়েৰ। তো সকলোকে নমস্কাৰ, আৰু মই ঋতুৰাজ, আৰু মই মোৰ ইউটিউব চেনেল ঋতুৰাজ ব্লগছ তৰফৰ পৰা আপোনালোক সকলোকে মাছুমৰ ইউটিউব চেনেলৰ যোগেদি নৱবৰ্ষৰ মানে নতুন বছৰৰ বহুত 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 শুভেচ্ছা থাকিল। তো সকলোৰে দিনবোৰ মংগল হওক, শুভ হওক, আৰু নতুন বছৰটো সকলোৰে জীৱনলৈ মংগল কৰি আনক। তো এইখিনিয়ে। তো থেংক ইউ। চ' গাইজ, মই নীলোৎপল বৰদলৈ আৰু মাছুম মুজাকিৰ চেনেলটিৰ পৰা মই আপোনালোকক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ, তথা আগন্তুক 2022 বৰ্ষত যাতে আপোনালোকৰ কোনো বাধা বিঘিনি নোহোৱাকৈ সুকলমে পৰিচালিত হয়, তথা আপোনালোকৰ পৰিয়ালবৰ্গক মই নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। তো আপোনালোকে ক্লিপকেইটা চালে। তো এতিয়া মই আকৌ এবাৰ সমূহ অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তো এইফালে আছে মোৰ লগত আতিফ খান। তো আতিফ খান আছে, তো ই কিবা ক'ব বোলে আপোনালোকক, তো চাই লওক। চ' গাইজ, মই ইয়াৰ চেনেলৰ পৰা সমূহ অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আপোনালোকে ইয়াৰ চেনেলৰ যাতে সোনকালে 1000 ছাবস্ক্ৰাইবাৰ কৰি দিয়ক। বাই বাই। তো গাইজ, এইটো ভিডিঅ' ইমানতে সমাপ্ত কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিল সকলো লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব অকণমান নাভাবে। তেতিয়ালৈকে টিল টাটা, বাই বাই। তো আকৌ এবাৰ সমূহ অসমবাসীলৈ মোৰ ফালৰ পৰা ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।